65 খ্ৰীষ্টাব্দ দিল্লীৰ চুলতান মোগল বাদশাহ ঔৰংজেবৰ আদেশত মীৰ জুমলাই 12,000 অশ্বশক্তি 30,000 সৈনিক আৰু 3 শতাধিক যুদ্ধ জাহাজ লৈ আক্ৰমণ কৰে কোচবিহাৰ দখল কৰাৰ লগে লগে উজাই আহে আহোম সাম্ৰাজ্যত প্ৰৱেশ কৰিবলৈ। इस बार मिर्जुल्ला के पास बहुत ही बड़ी और खतरनाक सेना मौजूद है और इस सेना के आगे ये आहोम टिक नहीं पाएंगे। মোগল চুলতানে সদায় আহোম সাম্ৰাজ্য আক্ৰমণ কৰি পুনৰ অসম দখল কৰাৰ সপোন দেখি আহিছিল আৰু এইবাৰ চৌদিশে এক হাহাকাৰ পৰিৱেশ, কেঁচা তেজৰ চেকুৰা আৰু কান্দোনৰ ৰূপ। বিশাল শক্তিৰ আগত আহোম সেনা দুৰ্বল হৈ পৰিল আৰু মীৰ জুমলাই গড়গাঁও দখল কৰিলে। মাতৃভূমি আৰু ইয়াৰ অগণন প্ৰজাৰ জীৱন আৰু সন্মান ৰক্ষাৰ বাবে মই চিৰ প্ৰতিজ্ঞাবদ্ধ।
সাম্ৰাজ্যৰ সেনাপতি হিচাপে আজি মই শপত লৈছোঁ যে মই মোৰ স্বৰ্গদেউৰ বাবে দেহৰ শেষ টোপাল তেজ থকালৈকে যুঁজিম। আহোম সেনাৰ মাজত গৰ্বনোৱা কাম জোৰদাৰ গতিত চলি আছে আৰু গৰ্বনোৱা দায়িত্বত থকা মোমায়ে শুই থকাৰ খবৰ পায়। মোমাই শত্ৰু আহি আজি দুৱাৰজনী পালেহি আৰু তই শুই আছ? লাচিত নাপাহৰিবি, মই তোৰ মোমাই হয়। দেশতকৈ মোমাই ডাঙৰ নহয়। কাইলৈ হ'ব আমাৰ সন্মান ৰক্ষাৰ যুদ্ধ। মোগলক ৰুধিব পৰাকৈ আহোম সেনা সাজু আছেনে?
ধন্যবাদ।